নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকে বাৰু খালেনে ৰাইজ? আমাৰ আকৌ ঘৰত খোৱাৰ আগতে নামঘৰৰ হৈ পোনপ্ৰথমে খোৱা কাৰ্যভাগ কৰা হয়। সেই নিয়ম আগত ৰাখিয়ে আমাৰ নামঘৰৰ খেলৰ প্ৰতি ঘৰ মানুহ লগ হৈ খোৱা পৰ্বটো পালন কৰা হ'ল। পিছে এইবাৰ আকৌ খোৱাৰ স্থানভাগ আমাৰ নামঘৰ নহয়, আমাৰ ঘৰৰ ওচৰতে বৰ্তা এজনৰ ঘৰত এইবাৰ খোৱাৰ পৰ্বটো ৰখা হ'ল। কাৰণ তেওঁলোকৰ এইবাৰ গুৰুগৃহভাগ বৰ সুন্দৰকৈ পোন প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰিছে। সেই হেতুকে খেলৰ প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে আলোচনাৰ মাধ্যমেৰে ভাদমহীয়া নাম লোৱাৰ পৰা আৰম্ভ কৰি খোৱা পৰ্যন্ত সকলো কাৰ্য তেওঁলোকৰ ঘৰতে কৰাৰ সিদ্ধান্ত ল'লে। আজি খোৱা মা খুৰা আগতেই গৈ তাত উপস্থিত, আমি যাবলৈ লৈছোহে। বৌ আৰু মই আজি টুইনিং কৰিছোঁ। আমাক কেনেকুৱা লাগিছে ৰাইজ? এয়া আহি আমি তেওঁলোকৰ ঘৰ পালোহি। তেওঁলোকৰ ঘৰৰ পৰিৱেশ বৰ্তমান এয়া। ঠাণ্ডাটো পৰাৰ বাবে জুই একুৰাও জ্বলাই থৈছে। চাওকচোন পৰিৱেশটো কি ধুনীয়া ন? প্ৰথমতে নাম সামৰাৰ পাছত আমি সকলোৱে প্ৰসাদ খালোঁ। তাৰ পাছত সকলো মিলিজুলি চোতালতে বহি সকলোৱে ভাত সাজ খালোঁ। আমাৰ যিকোনো নামঘৰৰ অনুষ্ঠানত দত্ত বৰ্তাই ভাত সাজ ৰান্ধে। তেওঁ বিনা মছলাৰে বৰ সুন্দৰকৈ ৰান্ধে। কিনো হাতৰ যাদু, আমি যিমান চেষ্টা কৰিও তেওঁৰ দৰে কেতিয়াও ৰান্ধিব নোৱাৰোঁ। তেওঁ কিন্তু মোক কাহানিও বোৱাৰী খাবলৈ কেনেকুৱা হৈছে এনেকে বুলি প্ৰশ্নটো সুধিবলৈ নাপাহৰে। খাই বৈ অলপ সময় বহি কথা বতৰা পাতি আমি সকলো ঘৰমুৱা হ'লোঁ। এনেকৈয়ে আমাৰ খোৱা পৰ্বটো অনুষ্ঠিত হৈ গ'ল। আঘোণ মাহ যাবৰে হ'ল। ঘৰতো এইকেইদিনতে খোৱা ভাগ পাতিব লাগিব। তাৰো ভিডিঅ' দিম, আপোনালোকে চাব আকৌ দেই। ইফালে মোক মায়ো মাতি আছে চুঙা চাউল খাবলৈ। আগতে মোৰ জন্মদিনৰ দিনাখনেই আমাৰ ঘৰত খোৱা আৰু চুঙা চাউল খোৱা পতা হয়, কিন্তু মই বিয়া হৈ অহাৰ পিছৰ পৰা সেই নিয়মটো লাহে লাহে কমিয়ে গৈছে। কিন্তু মাহঁতে মোক এৰি কাহানিও নেখায়। মইহে এতিয়া যাবই পৰা নাই পাই। কথাটো ভাবিয়ে বেয়া লাগি যায়। তথাপিও সময় মিলাই যাব লাগিব। মোৰ যে কথা কৈ থাকিলে শেষেই নহয় পাই। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগ হ'ম। বাই।